ফ্ৰেন্ড আপোনালোকে যে এই গেটখন দেখিছে এই গেটখন হৈছে গুৱাহাটীৰ আমাৰ অসমৰ বিখ্যাত মা কামাখ্যা মন্দিৰৰ গেট। আজি মই কামাখ্যা মন্দিৰত পূজা দিব আহিছো আৰু আপোনালোককো ভাবিলো অলপ দৃশ্যবিলাক দেখাই যাও কামাখ্যা মন্দিৰৰ। এতিয়া মই ভিতৰত সোমাই আছো। এইফালে বাছ আছে, বাছত উঠিব লাগিব। আপোনালোকেও যদি মন্দিৰত পূজা দিব আহে ফ্ৰেন্ড সৰু গাড়ীবিলাকত নুঠিব, কাৰণ সৰু গাড়ীবিলাকত উঠিলে ভাড়াটো অলপ বেছি লয়। সেইকাৰণে মই বাছতে উঠিছো। তো ফ্ৰেন্ড বলকচোন আপোনালোকক মই দৃশ্যবিলাক দেখাই যাওঁ। এইটো ৰাস্তাই হৈছে কামাখ্যা মন্দিৰত যোৱা পাহাৰৰ ওপৰত উঠা ৰাস্তাটো। আৰু তলফালে এটা চিৰি আছে, সেই চিৰিটো এক ৰাতিত বনোৱা চিৰি হয়। সেই চিৰিটো দি উঠিলে 1-2 ঘণ্টা লাগিব, সেইকাৰণে এইটো ৰাস্তা দিয়ে উঠিছো। আজি অলপকে বৰষুণ দি থকাৰ কাৰণে গাড়ীৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্যখিনি মই ভালকে মোবাইলত কেপচাৰ কৰিব পৰা নাই ফ্ৰেন্ড। তো বলকচোন যিমানখিনি পাৰো দেখাই যাওঁ। এতিয়া আমি গাড়ীৰ পৰা নামিলো। তাৰপিছত চাওকচোন ফ্ৰেন্ড কিমান বেছিকে বৰষুণ দি আছে। এতিয়া আমি খোজকাঢ়ি যাব লাগিব অলপ দূৰ, গাড়ীখন ইফালে নাযায়। এতিয়া আমি কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা ৰাস্তাটো দি খোজকাঢ়ি গৈ আছো। আৰু ইফালে চাইডত পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানো বহুত আছে। আপোনালোকক যদি কিবা পূজাৰ বস্তু লাগে ইয়াৰ পৰা ল'ব পাৰিব। মন্দিৰত প্ৰৱেশ কৰাৰ আগতে আমি এই দাদাজনৰ দোকানখনত পূজাৰ বস্তু ল'বলৈ সোমালো। তাৰপিছত আমাৰ চেণ্ডেলবোৰ দাদাৰ দোকানখনতে থৈ পূজাৰ শৰাইখন লৈ এতিয়া বলক আমি কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। তো ফ্ৰেন্ড ফাইনেলি আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এইটোৱে হৈছে গুৱাহাটী নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ। বহুতে বেছি ভিৰ হৈ আছে আজি, আৰু আপোনালোকে যদি ইয়াত আহে ৰাতিপুৱা সোনকালে আহিব। আৰু এই পুখুৰীটো যে দেখিছে এই পুখুৰীটো মা কামাখ্যা মন্দিৰৰ কাষতে থকা এটা সৰু পুখুৰী। আপোনালোকে ইয়াত আহিলে আৰামছে ভৰি হাত ধুই মন্দিৰ দৰ্শন কৰিব পাৰিব। আৰু ইফালে আমাৰ বাইদেৱে পূজাৰ শৰাইখন ৰেডি কৰি আছে। আমি পূজা দিব আহিছোঁ যিহেতু জলদি পূজা দিব লাগিব, ভিতৰততো সোমাব নাপাম। ভিতৰত বহুত বেছি মানুহৰ ভিৰ আছে, ভিতৰত সোমাব লগা হ'লে আমাৰ সন্ধিয়া হৈ যাব। সেইকাৰণে আমি পাণ্ডা এজন লৈ বাহিৰতে পূজাৰ কামখিনি শেষ কৰি জলদি ঘৰত যাব লাগিব। তো ফ্ৰেন্ড চাই থাকক ভিডিঅ'টো। এতিয়া পাণ্ডাজনে মোক মন্ত্ৰ পঢ়িব দিছে। মই মন্ত্ৰখিনি ভালকে উচ্চাৰণ কৰিব পৰা নাই ফ্ৰেন্ড, নাহিব। তো চাই থাকক ভিডিঅ'টো আৰু। তাৰপিছত এই ছাগলীজনে চাওকচোন ফ্ৰেন্ড, এই পূজা দিয়াৰ সময়ত বহুত ডিষ্টাৰ্ব কৰে মানুহবিলাকক। তাৰ লগত চেল্ফি এক কপি উঠিলোঁ। আৰু ইফালে বিয়াৰ অনুষ্ঠানো চলি আছে। এতিয়া মই ইয়াত নগছি চাকি আৰু ধূপ জ্বলাই বাহিৰতে থকা সৰু মন্দিৰটোত কামাখ্যা মাৰ চৰণত সেৱা আকাৰ লৈ ছাগলীকেইটাক কল খাবলৈ দিলোঁ। আৰু এনেকৈয়ে আমাৰ মন্দিৰত পূজা দিয়া কামখিনি শেষ হৈ গ'ল। এতিয়া ঘৰত যাম আৰু আমি বেছি দেৰি নকৰিম। আৰু মই কৈছোঁ আপোনালোকে যদি ইয়াত আহে ৰাতিপুৱা সোনকালে আহিব, কাৰণ মানুহ বহুতে বেছি ভিৰ লাগি থাকে এই মন্দিৰটোত। সেইকাৰণে কৈছোঁ আপোনালোকে সোনকালে আহিব ৰাতিপুৱা, আৰু যদি দেৰিকৈ আহে তেতিয়াহ'লে লাইনত খাৰা হৈ থাকিব লাগিব, বহুত বেছি প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকে ৰাতিপুৱা সোনকালে আহিব। এইটোৱেই চাওক কুকুৰৰ পৰা দৃশ্যটো মা কামাখ্যা মন্দিৰত। তো ফ্ৰেন্ড আজিৰ ভিডিঅ'টো আৰু ইমানেই আছিলে। আপোনালোকক গোটেই দৃশ্যখিনি মই দেখালোৱে। এতিয়া আমি ঘৰত যাব ওলাইছোঁ, আৰু তলত গাড়ী আমাৰ ৰখি আছে।
এতিয়া আমি জলদি গৈ গাড়ীত উঠিম আৰু আমাৰ নামনি অসমৰ পৰা কোনে কোনে মোৰ ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু বহুত কষ্ট কৰি মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছো তো আজিৰ ভিডিঅ'টো আৰু ইমানে আছিলে পিছত লগ পাম আকৌ এটি নতুন ভিডিঅ' লৈ আজিলৈ আৰু বাই বাই